নমস্কাৰ মই ইটাই পুনৰ ৱেলকাম জনাইছোঁ আকৌ মোৰ আন এটি ভিডিঅ' লৈ আজি মাঘ বিহুৰ উৰুকাৰ ভোজ আৰু আমি সকলোৱে এই উৰুকাৰ ভোজ একেলগে মিলিজুলি খাওঁ সেয়েহে আমি আহিছোঁ আজি বাৰ ঘৰলৈ সকলোৱে মিলিজুলি এসাঁজ খাওঁ আৰু এতিয়া ভোজৰ আয়োজন আৰম্ভ হৈছে সকলোৱে মাছ মাংস কাটি এতিয়া ভোজৰ আয়োজন কৰিছে এয়া গহপুৰ জামুগুৰি বিভিন্ন ঠাইৰ পৰা মাছ আহিছে চিতল ভকুৱা বাহু এয়া বাইদেউৰ ঘৰৰ পিছফালে থকা নিজৰ চব্জিৰ খেতি দুই বাই ভনীয়ে চাই ফুৰিছে ইয়াৰ পৰাই কোনবিলাক চব্জি আজি ব্যৱহাৰ কৰা হ'ব ভোজত তাকে চাই ফুৰিছে নিজ বাৰীৰ খেতিৰে এটা ভোজৰ আয়োজন বৰ মনত আনন্দ লগা কথা এয়া পুঁজি মেজি জ্বলাবৰ বাবে এয়া উৰুকাৰ জুই জ্বলাই ভোজৰ আৰম্ভণি কৰা হ'ল ভোজ খোৱাৰ আগে আগেই জুইৰ কাষত অলপ নৃত্য গীতেৰে ধেমালি ফূৰ্তি আনন্দ তামাচা পৰিয়ালৰ মানুহখিনিয়ে অৱশেষত সকলোৰে লগত মিলি ৰাতিৰ ভোজৰ আনন্দৰ এসাঁজ এয়া যোৱা নিশা মাঘ বিহু উৰুকাৰ ভোজ খোৱাৰ পিছত আজি দুমাহী এই দুমাহীৰ দিনাখন ওচৰ পাজৰৰ জ্যেষ্ঠসকলক আজি ৰাতিপুৱাৰ জলপান খাবৰ কাৰণে বাহঁতৰ ঘৰত নিমন্ত্ৰণ জনাইছে আৰু তাৰ বাবে আমি এতিয়া সাজু হৈছোঁ আজিৰ দিনটোত এসাঁজ জলপান খোৱাৰ বাবে কিছু দৈৰ যোগাৰ লগতে যিসকল আলহী যোৱাকালি আহিব পৰা নাছিল তেওঁলোকক আজি নিশালৈ আকৌ নিমন্ত্ৰণ বিহু খাবলৈ অহা বিভিন্নজনৰ নাচে গানে আনন্দ ভোগালীৰ বতৰত প্ৰকৃতিৰ বিনন্দী আৰু আজি প্ৰকৃতিও যেন ভোগালী বিহুৰ আনন্দত এক সুকীয়া ৰূপ লৈছে বিহু বুলি বাৰ ঘৰলৈ আহিছিলোঁ দুদিন থাকিলোঁ ধুনীয়াকৈ ফূৰ্তি ফাৰ্তা কৰি খাই বৈ আজি যাবলৈ ওলাইছোঁ আৰু ইয়াৰ লগে লগে মোৰ ব্লগটো শেষ কৰিলোঁ আপোনালোকে যদি মোৰ ব্লগটো চাই ভাল পাইছে তেনে লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই